শৰ্মাদা এটা কথা হৈছে এই মানুহেতো মানুহক ঠগৈ জীৱ জন্তুক ঠগৈ কিন্তু এই মানুহে ভগৱানক ঠগাব পৰা কিবা ৰাস্তা আছে না নাই আছে মানে ভগৱানক ঠগ বহুত উপায় আছে কি আছে মইয়ে ঠগৈছো আজি কেইবছৰমান আগত কিনো কয় মই ঠগৈছো কেনেকে ঠগলো জানা কিনকে এই ভোগেশ্বৰী মন্দিৰত যাই কলো যে প্ৰভু মোৰ যদি এটা ভাল চাকৰি হয় এনেহলে মোৰ ঘৰত থকা জাৰ্চি গৰুটো বিক্ৰী কৰি যিমান টকা পাওঁ সিমান টকাৰ মই চেনি দিম মই সেনেকে কৰিলো কৈ অহাৰ পাছত 2 মাহমান পাছততো মই চাকৰি এটা পালো চাকৰি যেতিয়া পালো আমাৰ ঘৰততো বাৰে বাৰে কৈ আছে যে আপুনি চাকৰি পাইছি গতিকে এতিয়া জাৰ্চিটো বিক্ৰী কৰি ফেলে চেনি যিমান টকা পায় সিমান টকা চেনি এটা মন্দিৰত দি আহক হাতটো মাৰি ভাৰিছি মোৰতো জমজমে গেছি এতিয়া মইতো জাৰ্চি গৰু এটা বিক্ৰী কৰি চেনি দিবা নোৱাৰো সেইমান টকাৰ মই এটা বুদ্ধি খেলে কি কৰিলো এটা মেকৰিচ চানা জাৰ্চিটোৰ লগত বান্ধি লৈ বাজাৰক লৈ গৈছো যেতিয়া বাজাৰত নি মই বাজাৰত খাৰা কৰি দিছো দুটা আহি লগে লগে মোৰ জাৰ্চিটোৰ গ্ৰাহক লাগিল জাৰ্চিটোতো মোক বেপাৰী সুধছি যে এই জাৰ্চি গৰুটোৰ দাম কিমান মই গপাতকে মাত দিছো কি জাৰ্চিটোৰ দাম 2 টকা ঠিক বেপাৰীটো কৈছে কি বেপাৰ গৰুটো এতিয়া মই কিনো বোলো আকলাকে গৰুটো বিক্ৰী নকৰো গৰুটো কিনবা লগা হলে মই মেকৰিটোও বেছি মাকে লগে জৰা গৰুৰ লগত মেকৰিটোৰ দাম কিমান যে মেকৰিটোৰ দাম 18,000 লাষ্টত ভাই মই মেকৰিটো 18,000ত বিক্ৰী কৰিলো গৰুটো 2 টকাত বিক্ৰী কৰিলো বিক্ৰী কৰি ৰচিদ কৰিলো ৰচিদ কৰি মই 2 টকাৰ চেনি দিবা গৈছো মন্দিৰত যেতিয়া 2 টকা চেনি দিবা গৈছো দেউৰীটো ভাবছি কি বাপাও শৰ্মাইতো জাৰ্চি গৰু বিক্ৰী চেনি দিব নিশ্চয় ঠেলা টানব আহি মোক দেখা পাই পুৰা দেউৰী পুৰা একদম মাথা মাৰি আছে চেনি আজি চেনি হব মই মনাৰ পে ওলে 2 টকা চেনিটো দি দিছো দিয়াৰ লগে জাৰ্চি মোক এই দেউৰীটো সুধছি ৰ'ব শৰ্মাদা এই চেনি মাত্ৰ নাংমান দেখো আপুনিতো গৰু বেছি চেনি দিয়া কথা আছিল গৰু বেছি ইমান নাংমান নবনো মই তেতিয়া ভাই প্ৰমাণ কৰি দিছো যে চা মই গৰুটো বেছি কেই টকা পাইছো মই ৰচিদ দেখে দিছো বোলে গৰু বেছি কেই টকা পাইছো চা যেই টকাৰ পাইছো সেই টকাৰ চেনি দিছো মই সেনেকে ভগৱানক ঠগৈছো ভগৱানকো ঠগাব পাৰি তুমি গম পা না এতিয়া গম পালা না ভগৱানকো ঠগাব পাৰি কিনকে ঠগাব